ক্ৰিয়েটিভ মাইণ্ড ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু 17 তাৰিখৰ পৰা ইনোমাৰেটৰসকলৰ ফিল্ড ভিজিট আৰম্ভ হ'ব, গতিকে তাত আমি যি মেপ অংকন কৰিব লাগিব নিজৰ HLB এৰিয়াৰ, গতিকে সেই সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা আজি মই ক'বলৈ বিচাৰিছোঁ। গতিকে ভিডিঅ'টো ভালদৰে চাব আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহক আমি আৰম্ভ কৰোঁ। আজি আমি চাম মেপ এখন অংকন কৰাৰ পিছত আমাৰ কৰণীয় কাম কি কি থাকিব। অলৰেডি আমি HLO এপত যিটো আমাৰ দিয়া থাকিব HLB এৰিয়া, তাৰ আমি এখন লেআউট মেপ প্ৰস্তুত কৰিব লাগিব। গতিকে মেপখন আমি প্ৰস্তুত কৰিম। এইটো যিটো দেখিছে এইটো হৈছে এটা পকী ৰাস্তা, চাৰিওপিনে এইটো পকী ৰাস্তা আছে। তো পকী ৰাস্তাটোতে মোৰ HLB এৰিয়াৰ সীমা পৰিছে, গতিকে সীমাৰ চিহ্নটো কি আছিল? ডটেড ডেছ। গতিকে ডটেড ডেছেৰে মই সীমাটো নিৰ্ধাৰণ কৰিলোঁ। সীমা নিৰ্ধাৰণ কৰাৰ পিছত যিমান দূৰ সম্ভৱ হয় উত্তৰ, দক্ষিণ, পূব, পশ্চিম মোৰ চুবুৰীয়া গৃহতালিকা বা জনগণনাৰ ব্লক বা গাঁওবোৰৰ নম্বৰ বা নাম দিব। ইফালে যদি কিবা গাঁও আছে বা HLB ব্লকটো যদি জানে, ছাপ'জ ইফালে গাঁও আপোনাৰ ছাপ'জ এখন গাঁও আছে, ছাপ'জ A গাঁও, ছাপ'জ ইফালে আপোনাৰ B গাঁও, ইফালে আপোনাৰ C গাঁও, ইফালে আপোনাৰ D গাঁও। যদি গাঁওবোৰৰ নাম জানে বা ৰাস্তাটোৰ যদি নাম জানে, ৰাস্তাটোৰ নামো যদি জানে আপোনালোকে লিখিব পাৰিব। সেইখিনিও নাজানিলেও যদি HLB কাষৰ HLBটো কিমান আছিল সেইটো যদি জানে, সেইটো আপোনালোকে ইয়াতে লিখি দিব লাগিব। HLB 20, 30 যি হয় আৰু সেইটো আপোনালোকে লিখি দিব। তাৰপিছত কেঁচা পথ, পকী পথ, এইটোতো গমেই পাইছে এইটো কিহৰ চিম্বল? এইটো কেঁচা পথৰ চিম্বল। এইটো কিহৰ? এইটো উপপথৰ চিহ্ন। গতিকে এইটো কিহৰ? এইটো পুখুৰী। এইটো যদি পুখুৰী হয় ইয়াতে লিখি দিব পাৰিব ধুনীয়াকৈ পুখুৰী। আনহাতে ইয়াতে বি মানে বিদ্যালয়, এইটো এটা মন্দিৰ, এইটো এটা কুঁৱা, এইটো এটা চিকিৎসালয়, এইটো এটা মছজিদ। এতিয়া আমি আমাৰ কাৰণে যদি সম্ভৱ হয় মন্দিৰ, বিদ্যালয়, চিকিৎসা কেন্দ্ৰ যিয়ে থাকক, পঞ্চায়ত, এইবোৰৰ যদি আমি নামবোৰ জানো তেনেহ'লে আমি লিখি দিয়া ভাল হ'ব। এইখন যিহেতু চিকিৎসালয়খনৰ নাম ধৰিছোঁ, ছাপ'জ XYZ চিকিৎসালয়, গতিকে নামটো ইয়াত লিখি দিছোঁ। সেনেকৈ মছজিদৰ নাম যদি জানো আমি লিখি দিব লাগিব, মন্দিৰৰ নাম যদি জানো আমি লিখি দিব লাগিব, বিদ্যালয়ৰ নাম জানিলেও লিখি দিব লাগিব। গতিকে ৰাস্তা ঘাট, বিদ্যালয়, যাৰ যি নাম আপোনালোকে যদি তাত স্থানীয় লোকৰ পৰা গম পায় তেনেহ'লে সেইটো লিখি দিবলৈ নাপাহৰিব। এতিয়া তাৰপিছত আমি কি কৰিলোঁ? ঘৰসমূহ চিনাক্ত কৰিলোঁ। ঘৰসমূহ চিনাক্ত কৰাৰ পিছত আমাৰ কাম হ'ব কি? ঘৰসমূহক ক্ৰমিক নম্বৰ প্ৰদান কৰা। আপুনি ক'ৰ পৰা আৰম্ভ কৰিব? গতিকে আমি যিহেতু জানো আমি সৰ্পিল আকাৰত গতি কৰিব লাগিল, আমি এনেকৈ গতি কৰিব লাগিব। গতিকে সেইটো আপোনাৰ সুবিধা অনুযায়ী আপুনি নম্বৰ দি ল'ব। মনত ৰাখিব খালি আপোনালোকে সদায় নৰ্থ ৱেষ্টৰ পৰা আৰম্ভ কৰি আপোনালোকে ইষ্ট চাউথত চেছ কৰিব লাগিব। গতিকে নৰ্থ ডিৰেকশ্যনটো ইয়াতে আপোনালোকে ধুনীয়াকৈ দেখাই দিব লাগিব। এতিয়া আহক আমি নম্বৰসমূহ দি যাওঁ, যিহেতু আমি এনেকৈ গতি কৰিব লাগিব। ধৰি ল'লোঁ এইটো মই পেঞ্চিলেৰে লিখিছোঁ, এইটো ছাপ'জ এই চিহ্নকেইটা কিহৰ চিহ্ন এবাৰ কৈ দিছোঁ। এইবোৰ আৱাসিক গৃহ, এইবোৰ আৱাসিক গৃহ, আৰু এইবোৰ যিবোৰ ডটেড আছে, এইবোৰ অনা আৱাসিক গৃহ, নন ৰেচিডেঞ্চিয়েল, এইবোৰ হাউচ। কিন্তু এইবোৰ কি? পকা হাউচ, পকী ঘৰ। আনহাতে এইটো আৰু এইবোৰ চিহ্নই কি বুজাইছে? এইবোৰ চিহ্নই কেঁচা বিল্ডিং বুজাইছে। এনেকুৱা বুজাইছে কেঁচা বিল্ডিং বা কেঁচা ঘৰ য'ত মানুহ থাকে, আৰু এনেকুৱাবোৰে বুজাইছে কেঁচা ঘৰ য'ত মানুহ নাথাকে। আহক এতিয়া আমি নম্বৰসমূহ দিয়াত আৰম্ভ কৰোঁ। ছাপ'জ এইটো ধৰিলোঁ 1, এইটো 2, আমি এনেকৈ গতি কৰিম 3, এইটো মনত ৰাখি যাম আমি 3, তাৰপিছত এইটো হ'ব 4, এইটো হ'ব 5, এইটো বাদ দিলোঁ আমি, তাৰপিছত এইটো 6, তাৰপিছত এইটো 7, তাৰপিছত এইটো 8, তাৰপিছত এইটো 9, তাৰপিছত এইটো 10, তাৰপিছত এইটো দিলোঁ ছাপ'জ 11, তাৰপিছত দিলোঁ 12, তাৰপিছত দিলোঁ এইটো চাগে এইটো দিলোঁ 13, এইটো দিলোঁ 14, তাৰপিছত এইটো দিলোঁ 15, এইটো দিলোঁ 16, এইটো দিলোঁ 17, এইটো দিলোঁ 18, এইটো 19, এইটো 20,
এইটো 21 এইটো 22 তাৰপিছত দিলোঁ 23 তাৰপিছত দিলোঁ 24 এইটো দিলোঁ সাপোজ ইয়াতে দিব জাগা নাই গতিকে সাইডতে দিলোঁ আমি 25 এইটো সাপোজ ইয়াতে মসজিদৰ চিহ্ন এইটো 26 তাৰপিছত দিলোঁ আমি এইটো সাপোজ ইয়াতে দিব পাৰিম 27 তাৰপিছত 28 29 30 তাৰপিছত 31 32 33 and 34 তো ইয়াতে সমাপ্ত হ'ব ইয়াৰ পিছত আমি ইনুমাৰেটৰ সকলৰ যিটো মুভমেণ্ট মানে কোনটো ঘৰৰ পিছত কোনটো ঘৰলৈকে যাব সেইটো আমি দেখাই দিব লাগিব গতিকে আমি ইয়াৰ পৰা আৰম্ভ কৰিম এইটো সাপোজ আমাৰ ষ্টাৰ্টিং পইণ্ট এইটো দিম আমি ষ্টাৰ্টিং পইণ্ট আমি ইয়াৰ পৰা আৰম্ভ কৰিছিলোঁ আমি এনেকৈ গতি কৰি 5 নম্বৰ ঘৰৰ পিছত আমি কলৈকে গ'লোঁ সেইটো দেখাই দিব লাগিব যে 6ৰ পিছত কলৈকে গ'লোঁ 7 8 9 10 এইবোৰৰ মাজত আপোনালোকে দেখাই দিব পাৰে যে 6ৰ পিছত আমি ক'ত গ'লোঁ 7ৰ পিছত 8 প্ৰত্যেকটো দেখাই দিয়া কথা নাই 10ৰ পিছত ক'ত গ'লোঁ আমি ৰাস্তাটো পাৰ হৈ গ'লোঁ পাৰ হৈ যাই ইয়াতে 11 12ৰ পিছত ক'লৈকে ঘূৰি আহিলোঁ 13লৈকে ঘূৰি আহিলোঁ 14ৰ পিছত আমি এনেকৈ গতি কৰিলোঁ তো এনেকৈ গতি কৰি 15 16 17ৰ পিছত ৰাস্তাটো আকৌ ক্ৰছ কৰিলোঁ 18 19 এবাৰ উপপথটো ক্ৰছ কৰিলোঁ 20 21 22 23 পিছত আমি ক'ত গ'লোঁ 23 24 তাৰপিছত এগেইন উপপথ ক্ৰছ কৰিলোঁ 25ৰ পিছত এগেইন কেঁচা পথ ক্ৰছ কৰি 26 তাৰপিছত এগেইন উপপথ ক্ৰছ কৰি 27 তাৰপিছত এনেকৈ 28 29 30ৰ পিছত ক'লৈ গ'লোঁ 30 পিছত গ'লোঁ 31 32 33 আৰু সৰ্বশেষত আমি গ'লোঁ 34 আৰু এইটোৱে হ'ব আমাৰ এণ্ড পইণ্ট গতিকে এনেকৈ আমি এই যিটো পেটাৰ্ণ এই জিগজেগ পেটাৰ্ণটো আমি মনত ৰাখিব লাগিব জিগজেগ পেটাৰ্ণত কৰা উদ্দেশ্য এটাই যাতে ইনুমাৰেটৰসকলে এটাও নিজৰ HLB এৰিয়াৰ ঘৰ যাতে মিছ নকৰে গতিকে এনেকৈ আমি ইনুমাৰেটৰসকলে এখন মেপত আমি ঘৰসমূহৰ নাম্বাৰ দি তেনেকৈ গতি কৰিব লাগিব ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ